নমস্কাৰ, মই কংকনা টেৰো কাৰ্ড ৰিডাৰ আৰু স্পিৰিচুৱেল গাইড। ৱেলকাম টু প্ৰেডিকশ্যন উইথ কংকনা। আপোনালোকক সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে কুশলে আছে। যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলৰ প্ৰয়োজন তেওঁলোকৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো অকণমান ব্যতিক্ৰমী ৰূপত আপোনালোকলৈ আগবঢ়াইছোঁ। অলপতে অনুষ্ঠিত হৈ যোৱা অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আপোনালোকে পাব নে নাপায়, নে পাবও পাৰে নাপাবও পাৰে, এই বিষয়ে আপোনালোকে গম পাব। পাৰ্চনেলি মই বহুকেইজনৰ এতিয়ালৈকে ৰিডিং কৰি দিলোঁ আৰু মই ভাবিছোঁ আপোনালোকলৈও এটা ভিডিঅ' স্বৰূপে লৈ আহোঁ। হয়তো মনৰ কোনোবা কোণত থকা সন্দেহ ক'ৰবাত নহয় ক'ৰবাত আপুনি নিজে গম পাব কি হ'বলৈ গৈ আছে। যিসকলে নতুনকৈ চাই আছে আপোনালোকক মই নিয়মটো কৈ দিওঁ। কাৰ্ড দিয়া থাকিব, কাৰ্ডৰ মাজত আপুনি এখন কাৰ্ডহে বাছি উলিয়াব লাগিব আৰু কাৰ্ডখন তেনেকৈ ৰেণ্ডমলি বাচিলে নহ'ব। একদম যিটো আপোনাৰ ইনটিউশ্যন বা গাট ফিলিংছে যিখন কাৰ্ডক বেছিকৈ আকৰ্ষিত কৰিব সেইখন কাৰ্ডহে বাছি ল'ব লাগিব। আপুনি তিনিখন কাৰ্ডৰ ভিতৰত কোনখন কাৰ্ড বাছি ল'ব সেইখন কাৰ্ড মৰ্মে আপুনি কমেণ্টত লিখি থ'ব আৰু যিদিনাখন আপোনালোকৰ ৰিজাল্ট দিব সেইদিনাখন আহি আপুনি মিলাই চাব পাৰে। এইখিনিতে কৈ থওঁ, এয়া সম্পূৰ্ণৰূপে সাধাৰণভাৱে কৰা কমিউনিটি ৰিডিং হয়, গতিকে পাৰ্চনেল ৰিডিঙৰ লগত ইয়াতে সম্পূৰ্ণ ব্যতিক্ৰম হ'ব পাৰে। গতিকে যিসকলৰ লগত মিলিব তেওঁলোকে গ্ৰহণ কৰিব, নিমিলিলে এৰি দিব। তিনিখন কাৰ্ড মই সজাই দিছোঁ। নিজৰ ইনটিউশ্যনৰ ওপৰত বিশ্বাস ৰাখি যিকোনো এখন কাৰ্ড বাছি ল'ব, যিখন কাৰ্ডে আপোনাক বেছিকৈ আকৰ্ষিত কৰি আছে। এয়া 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ। ধুনীয়াকৈ আপোনালোকে বাছি লৈছে। ইয়াৰে মাজত থাকিব য়েছ, ন' আৰু মে বি। ইয়াৰে মাজত ময়ো নাজানো কোনখন কাৰ্ডত কি আছে। আহক দেৰি নকৰি আমি আৰম্ভ কৰোঁ। এতিয়া আহোঁ এইখন কাৰ্ড যিসকলে বাছি লৈছে তেওঁলোকৰ বাবে। চাওঁচোন আপোনালোকলৈ কি আছে, য়েছ, ন', মে বি, কি কেনেকুৱা ধৰণৰ আছে। কাৰ্ডত যিয়ে নাহক কিয় মন বেয়া নকৰিব, কাৰণ সাধাৰণভাৱে কৰা ৰিডিং হয়। এইখন কাৰ্ড যিসকলে বাছি লৈছে তেওঁলোকৰ বাবে ন' আহিছে। হতাশ হৈ নপৰিব। কেতিয়াবা কিছুমান ক্ষেত্ৰত বাধা আহি পৰে নিজৰ ডেষ্টিনিত, বা কিছুমান অবষ্টিকেলছ থাকে, কিছুমান য়োগ থাকে, সেইবিলাক নিমিলে। যিকোনো এটা পৰীক্ষাই আপোনাৰ জীৱন নিৰ্ণয় নকৰে, কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে আপুনি ইয়াত নাপাল মানেই যে আপুনি জীৱনত আৰু একোৱেই নাপাব। নিগেটিভৰ পৰা সদায় পজিটিভটো বাছি ল'বলৈ চেষ্টা কৰিব। এই পৰীক্ষাটোত ক'ত কি ভুল হৈছিলে, কি হৈছিলে, ক'ত ৰৈ গৈছিলে, সেইবোৰ সকলোবোৰ খুঁটি নাটি কৰি মাৰি পেলাই আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব লাগিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। এতিয়া আহিছোঁ 2 নম্বৰ কাৰ্ডখন, যিসকলে এই 2 নম্বৰ কাৰ্ডখন বাছি লৈছিলে। কাৰ্ড আহিছে দ্য ফুল, অৰ্থাৎ বহুত বেছি ধনাত্মক কাৰ্ড, য়েছ কাৰ্ড একদম। কাৰ্ডখনৰ বিষয়ে আৰু ক'বলগীয়া একোৱেই নাই, সম্পূৰ্ণৰূপে পজিটিভ কাৰ্ড। নিশ্চিন্ত হৈ থাকক, মাত্ৰ কমেণ্টত 2 নম্বৰ কাৰ্ডখন বাছি লৈছিলোঁ বুলি লিখিব। ৰিজাল্টৰ দিনা আহি আপুনি চেক কৰিব। এতিয়া আহিছোঁ 3 নম্বৰ কাৰ্ডখনলৈ। 3 নম্বৰ কাৰ্ডখনত আজি আছে দ্য মেজিচিয়ান। ৱাও, গোটেইকেইখনেই মেজৰ কাৰ্ড আহিছে আৰু মেজিচিয়ান আপোনাৰ এই কাৰ্ডখনৰ অৰ্থ মিনিং হ'ব মে বি। আপুনি জবটো পাবও পাৰে বা নাপাবও পাৰে, কিন্তু আপোনাৰ হাতত এতিয়াও সময় আছে মেনিফেষ্ট কৰিবৰ কাৰণে। মেনিফেষ্ট কৰা আপোনালোকে আৰম্ভ কৰি দিয়ক যিমান পাৰে। মেজিচিয়ান আছে যিহেতু সময় সলনি হৈও যাব পাৰে। লাষ্ট মমেণ্টত কেতিয়াবা এনেকুৱা লাক চেঞ্জ হৈ যাব পাৰে মেনিফেষ্টেশ্যনৰ কাৰণে, আৰু সেয়া আপোনাৰ সম্পূৰ্ণ পজিটিভ ইণ্টেনশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি নিজে গম পায় আপুনি কেনেকুৱা ধৰণৰ আপুনি এক্সামটো দিছিলে, আপুনি বেয়া দিছিলে নে ভাল দিছিলে, সেই ওপৰত নিৰ্ভৰ কৰি কৰিব। এতিয়া যদি আপুনি একো নপঢ়া নুশুনাকৈ যদি ডাইৰেক্ট যদি এক্সামটো দিছে, অবভিয়াছলি সেইটো একদম নিগেটিভেই হ'ব। তাত আপুনি মেনিফেষ্ট কৰিও কাম নিদিব। বাকীসকলৰ ভিতৰত যিসকলে অকণমান কনফিউজনত আছে যে নাই মোৰ এক্সামটো ভাল হৈছে কিন্তু পাম নাপাম মই এতিয়া নিজেও কনফিউজ, যদি এইখন কাৰ্ড আপোনালোকৰ মাজত আহিছে তেনেহ'লে আপোনালোকৰ কাৰণে এতিয়াও সময় আছে। মেনিফেষ্ট কৰক, পজিটিভ হ'বই। এইখিনিতে জনাই থওঁ, অষ্টমী, নৱমী আৰু দশমীৰ কাৰণে বিশেষ ৰিডিঙৰ অফাৰ দিয়া হৈছে আৰু আপোনালোকৰ মাজত যিসকলে ৰিডিং কৰাব বিচাৰে পাৰ্চনেলি
স্ক্ৰীনত উল্লেখিত নম্বৰটোৰ লগত যোগাযোগ কৰিব। অহা দেওবাৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।